ياسين والقرآن الحكيم إنك لمن المرسلين على صراط مستقيم تنزيل العزيز الرحيم لتنذر قوما ما أنذر آباؤهم فهم غافلون لقد حق القول على أكثرهم فهم لا يؤمنون إنا جعلنا في أعناقهم أغلالا فهي إلى الأذقان فهم مقمحون وجعلنا من بين أيديهم سدا ومن خلفهم سدا فأغشيناهم فهم لا يبصرون وسواء عليهم أأنذرتهم أم لم تنذرهم لا يؤمنون إنما تنذر من اتبع الذكر وخشي الرحمن بالغيب فبشره بمغفرة وأجر كريم إنا نحن نحيي الموتى ونكتب ما قدموا وآثارهم وكل شيء أحصيناه في إمام مبين ياسين والقرآن الحكيم यासीन জ্ঞানগর্ভ কুরআনৰ শপত إنك لمن المرسلين নিশ্চয় তুমি ৰসুলসকলৰ এজন على صراط مستقيم আৰু তুমি নিৰ্ভুল সঠিক পথত আছা تنزيل العزيز الرحيم এই কুরআনখন প্ৰবল পৰাক্ৰমী পৰম কৰুণাময় মহান সত্তাই অৱতীৰ্ণ কৰা পুথি لتنذر قوما ما أنذر آباؤهم فهم غافلون ইয়াৰ দ্বাৰা যাতে তুমি এনে এটা জাতিক সতৰ্ক কৰি দিব পাৰা যিবিলাকৰ পিতৃ পুৰুষবিলাকক সতৰ্ক কৰি দিয়া হোৱা নাছিল ফলত সিহঁত সত্যৰ প্ৰতি আওকণীয়া হৈ আছে لقد حق القول على أكثرهم فهم لا يؤمنون শাস্তি দিয়াৰ সিদ্ধান্তৰ সত্যতা সিহঁতৰ সৰহভাগ মানুহৰ ওপৰত প্ৰতিপন্ন হ'ল সেয়ে সিহঁতে বিশ্বাস স্থাপন নকৰে إنا جعلنا في أعناقهم أغلالا فهي إلى الأذقان فهم مقمحون আমি সিহঁতৰ ডিঙিত থুতৰিলৈকে লোৰ গলাবন মেৰিয়াই দিলো এইবাবে সিহঁতে অপৰ মূৰ কৰি থিয় হৈ আছে وجعلنا من بين أيديهم سدا ومن خلفهم سدا فأغشيناهم فهم لا يبصرون আমি সিহঁতৰ আগফালে আৰু পিছফালে একোটাকৈ প্ৰতিবন্ধক স্থাপন কৰি দিলো আৰু সিহঁতক আমি আৱৰি দিলো এতিয়া সিহঁত একো বুজি নাপায় وسواء عليهم أأنذرتهم أم لم تنذرهم لا يؤمنون তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা একে কথা সিহঁতে বিশ্বাস নকৰে إنما تنذر
تنذر من اتبع الذكر وخشي الرحمن بالغيب فبشره بمغفرة وأجر كريم তুমি কেৱল সেই সকলকহে সতৰ্ক কৰি দিব পাৰা যিসকলে উপদেশ মানি চলে আৰু নেদেখাকৈয়ে দয়াময় আল্লাহক ভয় কৰে তেওঁলোকক ক্ষমা আৰু সন্মানজনক পুৰস্কাৰৰ সুসংবাদ দিয়া إنا نحن نحيي الموتى ونكتب ما قدموا وآثارهم وكل شيء أحصيناه في إمام مبين নিশ্চয় আমি এদিন মৃতক জীৱিত কৰিম সিহঁতে যি কৰি আছে সেয়া সকলো আমি লিপিবদ্ধ কৰি আছো আৰু পাছত এৰি থৈ অহা কাৰ্যকলাপো আমি সুৰক্ষিত কৰি ৰাখিছো আৰু এই সকলো কথা আমি এখন প্ৰকাশ্য গ্ৰন্থত লিপিবদ্ধ কৰি ৰাখিছো